Hello everyone, আজি ৰাতিয়ে ভিডিওটো ষ্টাৰ্ট কৰিছো যিহেতুকে আজি মানডে আমাৰ কামৰ অফিচৰ কাম এতিয়াহে জাস্ট শেষ হ'ল মই ল্যাপটপ বন্ধ কৰি জাস্ট ভিডিও কৰিব ওলাইছো কাৰণ কি দিনটো মই কিয়ে ভিডিও উঠালো হয় গোটেই দিনটো আমাৰ বিজি যায় আৰু এতিয়া সুৰেশ ডিনাৰ বনাই আছে মই ভাবিছো অলপমান দেখাই দিও क्या बना रहे चिकन আৰু या আৰু এয়া দেখিলে ৰাতিপুৱা সময়খিনি এনেকেই গ'ল সুৰজ অফিচ গ'ল জাস্ট এইমাত্ৰ খাই মেলি আৰু এটা বাজিছে 8টা মই অলপমান এক্সাৰচাইজ কৰি ল'ম তাৰপিছত গা পা ধুই মেলি ৰেডি হ'ম কাৰণ কি মোৰো অফিচ আছে চ' আৰু মই এয়া গা পা ধুই ৰেডি হৈ গ'লো মোৰ এটা কল আছে 10:30 বজাত এতিয়া বাজিছে 10 চ' হাফ এন আৱাৰ আছে মোৰ তাত আধা ঘণ্টা আছে সময় মই পটাপট ব্ৰেকফাষ্টটো কৰি লওঁ আপোনালোকক দেখাইছোঁ মই আজি কি খাম কি ৰাতিপুৱা মই অলপমান পনীৰ ভুৰ্জি বনাইছিলোঁ যিটো আপোনাক দেখালোঁ আৰু সূৰ্য খাই গৈছে চ' সেই পনীৰ ভুৰ্জিটোৰ এটা চেণ্ডউইচ টাইপৰ বনাই ল'ম আৰু কফি খাম আৰু এয়া ব্ৰেকফাষ্ট মোৰ ৰেডি এয়া মই পনীৰ চেণ্ডউইচ টাইপৰ কিবা এটা বনাই লৈছোঁ আৰু চেণ্ডউইচটো কি বুলি ক'ম আৰু নৰ্মেল পনীৰৰ চব্জিটো দি দিছোঁ ব্ৰেডৰ মাজত ব্ৰেডকেইটা অকণমান সেকি লৈছোঁ আৰু এয়া কফি একদম বহুত কফি লৈছোঁ কাৰণ কি এতিয়া মোৰ বেক টু বেক মিটিং আছে মিটিংছ এতিয়া জাষ্ট শেষ হৈছে কণ্টিনিউৱাছ মিটিং চলি আছিলে আৰু এতিয়া মই অলপমান ফ্ৰী টাইম পাইছোঁ 12টা বাজিছে আৰু এতিয়া মই কিবা এটা পুতুককৈ বনাই ল'ম চ' দেট মানে যেতিয়া সুৰেশ আহি পায় তেতিয়া মানে কিবা এটা খাবৰ কাৰণে মানে চাহ আৰু কিবা এনে সৰু সুৰা স্নেক টাইপৰ কিবা এটা খাবৰ কাৰণে চ' মই পুতুককৈ এইটো বনাই লওঁ আৰু তাৰপিছত আকৌ কাম চলিব বেলেগ একো নাই কাম থকা দিনকেইটা এনেকুৱাই হয় অফিচ থকা দিনকেইটা এনেকুৱাই হয় ৰেডি হৈ গ'ল আৰু সুৰজ আহি পালে চাহ বনাইছোঁ ইফালে মোৰ অফিচো চলি আছে সেই আৰু আৰু এয়া জাষ্ট ল্যাপটপটো বন্ধ কৰিলোঁ অফিচৰ কাম সামৰিলোঁ আৰু এতিয়া মই ডিনাৰৰ প্ৰিপাৰেশ্যন কৰিম ডিনাৰত কি বনাম এতিয়ালৈকে ভাবা নাই কিবা এটা চিম্পলকৈ বনাই ল'ম আৰু সেয়াই হ'ব আমাৰ ডিনাৰ সেয়াই আৰু উইকডেজৰ আমাৰ এইটোৱে জেনেৰেলি হয় ৰাতিপুৱাৰ পৰা ৰাতিপুৱাকৈ কেতিয়া টাইমটো গুচি যায় একো এনেকৈ গম পোৱা নাযায়
বাট মই আজি ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আজি দিনটো কেনেকুৱা লাগিল ক'ব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰি দিব আৰু লগ পাম নেক্সট ভিডিঅ'ত